নমস্কাৰ সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোক সকলোৱে জানে যে শিৱসাগৰ আমাৰ বিধানসভা সমষ্টিত আমি ৰুদ্ৰসিংহ পাৰ্ক নামৰ এখন পাৰ্ক প্ৰতিষ্ঠা কৰিছো। এটিডিচিৰ অধীনত এই পাৰ্কখন জুইশাল ৰেষ্টুৰেণ্টে ইতিমধ্যে লাভ কৰিছে। যথেষ্ট পৰিমাণে জনপ্ৰিয় হৈ উঠিছে এই ৰুদ্ৰসিংহ পাৰ্কখন। এই ৰুদ্ৰসিংহ পাৰ্কত ভোগালী উৎসৱ আয়োজন কৰা হৈছে। অহা 14 আৰু 15 জানুৱাৰী তাৰিখৰ দিনা বিশেষ ভোগালী উৎসৱ আয়োজন কৰা হৈছে। জুইশাল ৰেষ্টুৰেণ্টে ইনিচিয়েটিভ লৈছে আৰু মই বিধায়ক হিচাপে তাত সহযোগিতা আগবঢ়াইছোঁ। সেই ভোগালী উৎসৱত কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ব্যক্তিগতভাৱে প্ৰথম পুৰস্কাৰ পোৱাসকলক 5,000 টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰু দলগতভাৱে পুৰস্কাৰ লাভ কৰাসকলক 10,000 টকাকৈ, এটাই মাত্ৰ পুৰস্কাৰ থাকিব, 10,000 টকাকৈ প্ৰথমসকলক প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাবিলাক হ'ব ৰছী টনা প্ৰতিযোগিতা, টেকেলি ভঙা প্ৰতিযোগিতা, তেল দিয়া বাঁহত উঠা প্ৰতিযোগিতা, মিউজিক চেয়াৰ প্ৰতিযোগিতা, চকু বান্ধি হাঁহ ধৰা প্ৰতিযোগিতা, দম্পতীৰ পৰম্পৰাগত সাজ পৰিধান প্ৰতিযোগিতা, দম্পতীৰ ঢকুৱা টনা প্ৰতিযোগিতা, গালি শপনি পৰা প্ৰতিযোগিতা, দৌৰ প্ৰতিযোগিতা, কণী যুঁজ প্ৰতিযোগিতা, পিঠা বনাই আনি প্ৰদৰ্শন কৰা প্ৰতিযোগিতা, কাবাডী প্ৰতিযোগিতা, কুকুৰা যুঁজ প্ৰতিযোগিতা, পৰম্পৰাগত বিহুনাম প্ৰতিযোগিতা, বিহুৱান প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, আশীৰ্বাদ দিয়া প্ৰতিযোগিতা আৰু মেজি জ্বলোৱা প্ৰতিযোগিতা। মই সকলোকে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তাত বিশাল মেজি জ্বলোৱা হ'ব। তাতে খেৰৰ মেজি, আপোনাৰ কলপটুৱাৰ মেজি আৰু কাঠৰ মেজি জ্বলোৱা হ'ব। সকলোকে মই অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে অংশগ্ৰহণ কৰিব আৰু ভোগালী উৎসৱটো শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰত সাংঘাতিক ভালকৈ আমি আয়োজন কৰিব পাৰিম। মই সকলোকে কেৱল বিধানসভা সমষ্টিৰ ভিতৰত নহয়, শিৱসাগৰ জিলাখন আৰু সমগ্ৰ অসমৰ মানুহক